वेलकम बैक टू माय यूट्यूब चैनल आपलोक स्वागतम जानाइछु पुवाय पुवाय प्रथमे आपनालोকক सकलोके रंगाली बिहुर हियाबरा शुभेच्छा ज्ञापन करिलो आरो আজি आपनालोকক मोर भिडिओर जरिए देखाबले जाम जेहेतु আজি गरु बिहु आरो आमी कत केनेके की नियमत गरु बिहु पालन करू आपनालोকক देखाबले यत्न करिम এই ভিডিওৰ জৰিয়তে आपनालोके চাই থাকক गरु गा धोৱাৰ আগতে আমাৰ ইয়াত এটা নিয়ম আছে যে প্ৰত্যেক বছৰে আমাৰ ইয়াত কি হয় দুখন থান আছে বামুণ গোসাই থান বুলি কয় প্ৰকৃতিক পূজা কৰা হয় মানে বেল গছৰ তলত পূজা কৰা হয় আৰু সেই পূজাটো গৰু গা ধোৱাৰ আগতে পুৱাৰ ভাগতে আমাৰ ইয়াত ৰাইজে মানে পুৰুষসকলে আহি পেলাই এই থানত মানে বৃক্ষৰ তলত পূজা ৰোপণ কৰে তাৰ পাছতে পূজা অৰ্চনা কৰাৰ পাছতে আমি আমাৰ ইয়াত এটা নিয়ম আছে যে আমি গৰু গা ধোৱাবলৈ যাওঁ তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টি আপোনালোকক দেখুৱাই আছোঁ গৰু গা ধোৱাৰ কাৰণে रेडी हो आमार राजा ककाइदे पूरा बनाय आछे की आछे यात हालधि आछे बेगेना आछे लाउ आछे थेकेरा आछे तार पिছত एडालक की बुली कय पघा एडाल पघा तार पिছত एया गा धुবৰ কাৰণে माह हालधि पिसि थৈ দিয়া হৈছে प्रसाद खाई पे आम सकलोए गरु गा धुवाबले जाम आपनार लगत देखाइছো प्रसाद खোৱা কিছু दृश्य प्रसाद खाबले बहिছে और प्रसाद খোৱাৰ পাছতে আমি সবে গরু গা ধুৱা কৰিলে ৰাস্তাত এইফালে এনেকৈ লাইনকৈ বহ লাইনকৈ বহ Oh my god! Lo ka bengen nakakawili? Eh?
কাকাক মাৰিলি কোনে মাৰিলে তাৰপিছত কি হয় কি হ'ল পিঠি গোটেই এই দেখা নাই তই দিয়া দেখিছ চব লাও খা বেঙেনা খা না গৰু গা ধোৱালো কেনেকুৱা লাগিছে গৰু গা বহুত ভাল লাগিলে তো আগততো এইখনতো এতিয়া দলংখন ওখ হৈছে আগতে দলংখন নাছিলে আমাৰ পৰা পুৰণি সময়ৰ পৰা আমাৰ মানে এইখিনি পৰম্পৰা তো এই ঘাটটোত আমি আহি থাকোঁ সকলোৱে হয় নহয় তো কি ক'ব আজি বিহু আহিলে বিহুত বহুত ভাল লাগিছে আমি প্ৰায় সকলোৱে ইয়াত আহি আজি গৰু গা ধোৱা এয়া দীঘলতি মাখিলতি লৈ আহিছে প্ৰশান্ত পাতৰ দীঘলতি পাত মাখিলতি চাত হাতত খৰিকা লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ মজা তেখেত এজন খুব সুন্দৰ মানে গীতো গায় লগতে তেওঁ খুব সুন্দৰ মানে বাদ্যযন্ত্ৰবোৰো বজায় তেওঁ সংস্কৃতি দিশত মানে গোটেই কালচাৰ দিশটো তেওঁ গোটেই চোৱা চিতা কৰি থাকে তো কি ক'ব আজি বিহু দিনত আজি বিহুৰ দিনৰ গৰু বিহু আমাৰ অসমীয়া জনগোষ্ঠীয় অসমৰ মানে যিটো পূৰ্বপুৰুষৰ নীতি নিয়ম আছিলে নীতি নিয়মৰ মাজেদি আমি আজি গৰু বিহু পালন কৰিলোঁ দীঘলতি মাখিলতি পাত আৰু সকলোবোৰ পৰা লৈ কৈ আমি আহি লাও বেঙেনা লৈ আমি আজি এই দলং ঘাটত আমি গৰু গা ধুৱালোঁ আজি খুব ভাল এইবিলাক ক'ত পাইছে এইবিলাক আমাৰ গাঁৱতে প্ৰায় মানুহ ঘৰৰ বাৰী চুকে খানে এইবিলাক মানে জীয়াই ৰখা হৈছে বস্তুটো তেতিয়াও পোৱা যায় নে এইবিলাক পোৱা যায় এতিয়াও পোৱা যায় এতিয়া বৰ্তমান আমি বিহুৰ কাৰণে আমি খুব মৰমেৰে ৰাখোঁ যাতে বছৰটোত আমাৰ প্ৰয়োজন হ'লে আমি যাতে সময় সাপেক্ষে আমি বিচাৰি পাওঁ সেইকাৰণে আমি এই বস্তুটো আমি খুব যত্ন ৰাখোঁ এইবিলাক কি বজাৰৰ পৰা পোৱা নাই নেক্সট ঘৰৰ পৰা নেকি এইটো কি পাত এইটো ইকৰা বুলি কয় ইকৰা চব গৰু গা ধুৱাবলৈ লাগে এইটো মাখিলতি আছে এইটো মাখিলতি আৰু ভেদাই আছে এডাল কি পাত এইটো ভেদাই কয় এইটো ভেদাই পাত আৰু এৰাল আছে এইটো আমি গৰু পঘা এইটো যিটো আমি মানে মৰাপাত খেতি কৰি সকলোৰে বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ এই ঋতুদাক এবাৰ দেখাই দিছোঁ তেওঁ মাৰি আছে ঋতুদা ভিডিঅ' কৰি আছোঁ গৰু বিহুৰ মানে বহুত ডাঙৰ এটা মানে ইয়াত বিহু চলি গ'ল এতিয়া আমি বহুত ধুনীয়াকৈ উদযাপন কৰিলোঁ গৰু বিহুটো আৰু আশা কৰোঁ মানে আমাৰ হেঁপাহৰ যি ৰঙালী বিহু সকলোৱে শুভকামনা জনালোঁ আৰু সকলোৱে ভাল হওক আহি থকা জীৱনত সকলোৱে সুখময় হওক এইখিনিয়ে আমি কামনা কৰিলোঁ ঠিক আছে বাই বাই ধন্যবাদ